নমস্কাৰ চন্দনা দাস বাইলুং ইউটিউব চেনেললৈ সকলোলৈকে স্বাগতম জনাইছো মই আজি কুইজ পাৰ্ট 2 আপোনালোকলৈ আগবঢ়াবলৈ লৈছো 1 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ সৰু চৰাইবিধৰ নাম কি উত্তৰটো হৈছে হামিং বাৰ্ড 2 নম্বৰ প্ৰশ্নটো হৈছে বেট কেইখন আৰু কি কি উত্তৰটো হৈছে বেট 4খন ঋগবেদ যজুৰবেদ অৰ্থৱবেদ আৰু সামবেদ 3 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ প্ৰাণীয়ে চালে উশাহ লয় উত্তৰটো হৈছে কেঁচু 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ভিতৰত কোনখন জিলাত বেছি পৰিমাণৰ চাহপাত উৎপাদন হয় উত্তৰটো হৈছে ডিব্ৰুগড় জিলাত 5 নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ প্ৰথম বাহন কি উত্তৰটো হৈছে জন্তু 6 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখনৰ নাম কি উত্তৰটো হৈছে অক্সফোৰ্ড ইংলিছ ডিকচনেৰী 7 নম্বৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধ কি উত্তৰটো হৈছে নাইট্ৰজেন এই গেছবিধে বায়ুমণ্ডলৰ 78.08% আৱৰি আছে 8 নম্বৰ প্ৰশ্নটো হৈছে কাঁহ ধাতুত কি কি মৌলিক উপাদান থাকে উত্তৰটো হৈছে তাম টিন আৰু দস্তা 9 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ ভিটামিনৰ বাবে তেজ গোট মাৰে উত্তৰটো হৈছে ভিটামিন কে 10 নম্বৰ প্ৰশ্নটো হৈছে টেলিফোন ফেক্স টেলিভিছন ইণ্টাৰনেট আদিৰ সংযোগ স্থাপনৰ বাবে কৃত্ৰিম উপগ্ৰহ ব্যৱহাৰ কৰা হয় এই উপগ্ৰহবোৰৰ এটা চমু নাম আছে নামটো কি বাৰু উত্তৰটো হৈছে সেটকম এতিয়া আপোনালোকলৈ এটা প্ৰশ্ন দিছো এজন পূৰ্ণবয়স্ক মানুহৰ দেহত কিমান পৰিমাণৰ তেজ থাকে এই প্ৰশ্নটোৰ উত্তৰ তলত কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আজিৰ প্ৰশ্ন আৰু উত্তৰ ইমানেই যদি কুইজৰ প্ৰশ্ন উত্তৰকেইটা ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি কেনে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ